এইখন যিখন ৰাস্তাত আছোঁ এইখন ৰাস্তাতে আমাৰ দুৰ্গমা স্থানলৈ লৈ যোৱা হ'ব। আমাৰ দুৰ্গমাক এখন স্থানত আছোঁ মই এতিয়া ৰাস্তাত আছোঁ। ৰাস্তাত যেনেকুৱা মানুহে ভিৰ লগাইছে না তেনেকুৱা ৰাস্তাত যেতিয়া ৰাস্তা তেনেকুৱা ভিৰ হৈ আছে। মানুহ আগফালে গৈ আছে, পুৰা মানুহ গৈ আছে মানে আপোনালোকে চাই আছে। এনেকুৱা মানুহ বেছি ভিৰ লাগিছে না মানে কি ক'ম আৰু ৰাস্তাত মানে মানুহ এনেকুৱা ইমান দূৰলৈকে মানুহ আছে। মানুহে মানে এতিয়া মানে আগবাঢ়িব পৰা নাই এনেকুৱা অৱস্থা হৈ আছে। আপোনালোকে চাই থাকিব, ব্লগটো ভাল পাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে প্ৰতি বছৰে তেনেকুৱা আমাৰ দুৰ্গমাৰ তেনেকুৱা ভিডিঅ' অসমীয়াখন বা ষষ্ঠমী দিনা অষ্টমী দিনা যিখন দিনাখন দুৰ্গা পূজাত তেনেকুৱা ভিডিঅ' চাই থাকিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এনেকুৱা মানুহ হৈ আছে বটৰ লগত, ইফালে বটৰ লগত পানী মাৰিছে, ইফালে চাওক ইফালে এনেকুৱা মানুহ ভিৰ লাগিছে না মানুহে মানে কি ক'ম আৰু এনেকুৱা মানুহ পুৰা ভিৰ লাগিছে। मेरी होली रे এনেকুৱা গান লগাইছে এতিয়া যিখন গানত মানুহে পুৰা এই গীত লগাইছে পুৰা মানুহে এনেকুৱা ভিৰ লাগিছে মানে আগত যাব পৰা নাই। আপোনালোকে বস্তু শুনি পাইছে নাই এইটো নাজানো, গোটেই বস্তু শুনি পোৱা নাই ক্ষমা কৰিব। মানে এইফালে না এইফালে ডিজেট আছে সেইকাৰণে এনেকুৱা মানে বস্তু মানে যাব না নাই কিনা শুনি পাব নাই নাজানো তেনেকুৱা বস্তু হৈছে। মানুহ কি কম আৰু মানে এনেকুৱা পৰিস্থিতি হৈছে আমাৰ খেলি যাবলৈ মানে ৰাস্তাই বিচাৰে এনেকুৱা ভিৰ হৈছে। চাই থাকিব পিছফালে মানে মানে ডিজিট কিবা হৈ আছে ক'ত আগতো যোৱাৰ পিছত পিছফালে খাই যাব আপোনালোকে এনেকুৱা মানুহ হৈ আছে। আমাৰ গাড়ী ছোৱালী লগ পাইছে বেছি আছে এইফালে আমাৰ চাই থাকিব এইফালে আমাৰ কিমান মানুহ
কোনো লাভ নাই এতিয়া আমাৰ এইবিলাক ঘটনা ঘটাই মানে লগ কৰিছোঁ বস্তু নাযাব পাৰে মানে তিনিদিন মানে ৰাতি থাকি থাকে মানে দিনতে বস্তু মানে মোৰ আপোনালোকে দেখি নাপাব মানে এনেকুৱা ভিৰ লাগিছে না কেতিয়াও আমাৰ দেখা নাই কিজানি এনেকুৱা দৃশ্য আমাৰ আজি কি বেলতলা বতৰত দুৰ্গা পূজাৰ দশমী দিনাখন এনেকুৱা পৰিস্থিতি আপোনালোকে দেখি নাপাব এনেকুৱা পৰিস্থিতি হৈছে আপোনাক কাহানিও কেতিয়াবা দেখা নাই দুৰ্গা পূজাৰ পৰিস্থিতিখন